everyone. আজি কাতি বিহুৰ দিনা আপোনালোকক বহুত কাতি বিহুৰ শুভেচ্ছা জনালো। আপোনালোকৰ খবৰ কি জনাবচোন। আশা কৰোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে। আৰু যে আজি কাতি বিহুৰ দিনা তুলসী পুলি ৰুম, তাৰপিছতে আমি পূজা দিম। আপোনালোকক গোটেইখিনি দেখাই গৈ আছোঁ। তেতিয়াহ'লে ব্লগটো আজি এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। মই ভানু, মোৰ চেনেল ভানু ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ব্লগটো এতিয়া ষ্টাৰ্ট কৰোঁ। আৰু আমি তুলসী পুলি ৰুই লওঁ। আৰু আমাৰ এতিয়া ইয়াতে তুলসী পুলি লগাবলৈ মাটি নাই, টাপতে লগাব লাগিব। কাৰণ আমি বিল্ডিঙত থাকোঁ আৰু মাটি তেনেই কম। টাউনত থকা মানুহ গম পায় নহয়, মাটি তেনেই কম। চবফালে ঘৰ সেইবাবে চবফালে পকাই কৰা আছে। সেইবাবে মই টাপতে মাটি ৰুম। আপোনালোকে চাওকচোন, গাঁৱৰ ঘৰৰ নিচিনা তেনেকুৱা এটা সুখ ইয়াত পাবলৈ নাই হে। তথাপিও গাঁৱৰ নিচিনাই টাউনতো অকণমান কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ। অকণমান পূজা একচুৱেলি মনত ভক্তি থাকিলে হয় নহয়, য'ত হ'লেও পূজা কৰিব পাৰে। তেতিয়াহ'লে বলক। তুলসী পুলিটো ৰাতিপুৱাই আনিলোঁ, অকণমান সেইকাৰণে শুকাই যোৱা নিচিনাই হ'ল। এতিয়া লগাইছোঁ কাৰণ গধূলিয়ে লগাব লাগে ন তুলসী পুলি। সকলোৱে আৰু ফ্ৰেণ্ডছ চাওক, বাহিৰত সকলোৱে চাকি দিছে আৰু ময়ো এখৰ দিছোঁ। আৰু এয়া তুলসী তলত চাকি দিছোঁ। আৰু এয়া দেখিছেনে, পৰিৱেশটো আজি একদম বৰ ধুনীয়া লাগিছে। হেল্ল' এভৰিৱান, আকৌ এতিয়া কাতি বিহু তেনেকেই চাকি ধূপ দিয়ে উদযাপন কৰিলোঁ। আৰু আজি অকণমানকৈ একো আজি প্ৰসাদ চসাদ দিয়া নাই, কাৰণ আকৌ বুধবাৰলৈ লক্ষী পূজা আছে। আৰু কাতি বিহু তেনেকৈ সেইকাৰণে পতা নাই। তুলসী গছৰ তলতে চাকি ধূপ দি আজি কাতি বিহু পালন কৰিলোঁ। আজি পিঠা চিঠা একো কৰা নাই, আৰু গাঁৱততো একেবাৰে ক'বলৈ নালাগে, একদম মুদলি একদম মনবিলাক আৰু ধুনীয়া পিঠা পনা সকলোখিনি কৰা হয়। বহুত ভাল লাগে। গাঁৱত আগতে কাতি বিহুত আছিলোঁ মই, বহুত ভাল লাগে সেই পৰিৱেশটো। কিন্তু আমাৰ টাউনত ইমান ভাল নালাগে, আৰু অকলে আমি তিনিটা আছোঁ, সেইকাৰণে একো কৰিবলৈকে মন যোৱা নাই। আপোনালোকে কেনেকৈ কাতি বিহু পাতিলে আপোনালোকে জনাবচোন। আজি একেবাৰে শ্বৰ্ট ব্লগ কৰিছোঁ, কাৰণ মইনো কি কৰিছোঁ তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। কাৰণ সকলো কথা শ্বেয়াৰ কৰোঁৱেই, যদি এতিয়া বোলো কাতি বিহুটো কেনেকৈ পালন কৰিছোঁ সেইকণো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে কেনেকৈ কাতি বিহু পালন কৰিলে প্লিজ জনাব। তেতিয়াহ'লে আকৌ এবাৰ কাতি বিহুৰ সকলোকে বহুত শুভেচ্ছা জনালোঁ। এনেকৈ আপোনালোকে আহিবলগীয়া ফেষ্টিভেলবিলাক পালন কৰি থাকক। ইমান ধুনীয়া ফেষ্টিভেল আহি আছে, লক্ষী পূজা আহি আছে, দিৱালী আহি আছে, আৰু মই বহুত ব্লগ বনাম। তেতিয়াহ'লে আজিলৈ এৰিলোঁ। বাই বাই, গুড নাইট।